মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰত এখন বহুত আমাৰ মানিকপুৰৰ জনপ্ৰিয় গীতা সত্ৰ আৰু বহুত ঠাইৰ পৰা তাতে মানুহ আহে আৰু তাতে যাবলৈ আজি হৈছে প্ৰভুৰ জন্মদিন মানে আজি হৈছে 25 তাৰিখ আৰু তাতে প্ৰভু যিহেতু জন্মদিন পালন কৰা মানে গীতা জয়ন্তী উৎসৱ বুলি কোৱা হয় আৰু আজি আমাৰ মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰত তাতে গীতা জয়ন্তী উৎসৱ চাবলৈ গৈছোঁ আৰু আজি হৈছে ভাগৱত যাত্ৰা তো আপোনাক গোটেইখিনি দেখাইছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক তো এতিয়া বলক এনেকৈ আমি মানিকপুৰ আমাৰ গোবিন্দ ভৱন গীতা সত্ৰত আমি সোমাই দিলোঁ আৰু আপোনালোকে চাই থাকক এইখনে আমাৰ মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰ আৰু চাৰিওফালে নাম কীৰ্তন চলি আছে এইফালে তো বেছি কথা ক'ব পৰা নাই আপোনালোকে ভইচ অভাৰবিলাক শুনিব আৰু তো ভইচ অভাৰটো ক্লিয়াৰলি দিব চেষ্টা কৰি আছোঁ এইফালে আছে কংকন কেনে বঢ়িয়া এনেকৈ চাই থাকক পূৰা বঢ়িয়া লাগিব আৰু এতিয়া আপোনালোকে আহক আৰু পূৰা একদম মজা ইয়াতে একেলগে 1000তকৈ অধিক মানুহ ইয়াতে একেলগে নাম কীৰ্তন কৰিব পাৰে এইটো গাইছে আৰু এতিয়া হ'ব শোভাযাত্ৰা আৰু শোভাযাত্ৰা আপোনালোকে চাওক এতিয়া শোভাযাত্ৰা হ'ব সোঁফালে চাওক শোভাযাত্ৰাৰ কাৰণে প্ৰস্তুতি আৰু আপোনালোকে চাওক এই প্ৰভুৰ ফটোখনলৈ আৰু কিমান ভক্তগণ এই প্ৰভুৰ কাৰণে আহি আছে আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে যিহেতু এতিয়া প্ৰভুটো নাই আমাৰ মাজত কিন্তু তথাপিও প্ৰভুৰ চৰণ মানে ল'বলৈ সকলোৱে গামোচা পাৰি দিছে সকলোফালে আপোনালোকে চাওক এনে এটা দৃশ্য মই জীৱনত কেতিয়াও দেখা নাছিলোঁ এইবাৰে মোৰ জীৱনৰ প্ৰথম জন্মৰ পৰাই আৰু আমাৰ আজি মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ আজি হৈছে ভাগৱত শোভাযাত্ৰা আজি হৈছে 25 তাৰিখ আৰু চাওক আৰু এনেকুৱা শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু এতিয়া যাব এই ৰাস্তাটোৰে তো আপোনালোকে চাই থাকক এইফালে আহি আছে চাওক ভিৰ হৈ আছে তো আহি কিনে আমি আগত ইয়াতে গুচি আহিলোঁ তো শোভাযাত্ৰা আৰম্ভ হৈছে অন্ততঃ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু এই ভাগৱত শোভাযাত্ৰা আৰু এনেকুৱা অনুষ্ঠানবিলাকত অংশ লৈ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু কিবা যদি সঁচাকৈ মনত যদি বেয়া ভাৱ থাকে সেইবোৰ নোহোৱা হৈ যায় প্ৰেক্টিকেলি চবৰে থাকে কোনো মানুহ সঁচাকৈ ভাল নহয় কিবা নহয় কিবা বেয়া গুণ থাকিব মোৰো নিশ্চয় আছে গতিকে সেইবোৰ এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিলে এই বেয়া ভাৱবিলাক ভাল হৈ যায় আৰু সঁচাকৈ ভাল এটা অনুষ্ঠান গতিকে আপোনালোকে চাব এই বিশেষ ভিডিঅ'টো যদি আপুনি অহা নাই আৰু আহিছে যদি ঠিকেই ভাল কথা তো এতিয়া চাই থাকক আপোনালোকে আৰু এতিয়া চাওক ইমান বহুত মানুহ হ'ব মানে যিটো ভাবিছোঁ তাতকৈ মানে বহুত হ'ব এইবাৰ চাওক কিমানখিনি মানুহৰ জনসমাগম দেখিবলৈ গৈছে সকলোৱে ওলাই আহিছে ঘৰৰ পৰা নাম কীৰ্তন কৰি কি পূৰা বঢ়িয়াকৈ সকলোৱে ওলাই আহিছে আৰু এনেকৈয়ে যাতে আগন্তুক দিনটোত ওলাই আহক সকলোৱে নাম কীৰ্তন ধৰি আপোনালোকক মই ভইচ অভাৰ দি আছোঁ কাৰণ মই ইমান ভালকৈ যাতে ক'ব নোৱাৰোঁ সকলোৱে হাত চাপৰি মাৰি ইমানেই মানে তাতে হাল্লা কৰিছে যাতে যিমান তাতে ক'লেও মানে শুনা নাপাব তো আপোনালোকে চাওক বহুতখিনি ভাল লাগিছে আমাৰ গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰ তো আপোনালোকে এবাৰ আহক যদি দূৰৰ পৰা ভিডিঅ'টো চাই আছে কোনোবাই তো বহুতখিনি ভাল লাগিব আপোনালোকে ইয়াতে থকা ব্যৱস্থা বহুতখিনি ভাল আপোনালোকে আহক আৰু ইয়াৰে আমাৰ গুৰু কথা ক'লে মোৰ বহুতখিনি ভাল লাগি যায় আৰু মনত যদি বেয়া ভাৱ থাকে সেইখিনি মোৰ বহুত ভাল লাগি যায় কাৰণ গুৰু এজন বহুত ডাঙৰ মহান ব্যক্তি আছিল আপোনালোকে নাচি দিব পাৰে ইয়াতে আহি এবাৰ আপোনালোকে চাওক এই আমাৰ গোবিন্দ ভৱন গীতা সত্ৰত আপোনালোকৰ মনত যিটো ভাৱ আহিব সেই ভাৱটো মানে ইয়াতে আহিলেহে গম পাব আপোনালোকে মানে যিটো ভিতৰত সোমাৰ লগে লগে কিবা এটা মানে পবিত্ৰ লাগি যায় তো সেই মনৰ ভাৱটো মানে কিবা এটা ভাল লাগি যায় আৰু যদিও প্ৰভু আমাৰ মাজত নাই কিন্তু মোৰ বাবে সকলোৰে বাবে সদায় আছে এইবাৰ আমাৰ মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ কাৰ্য হৈছে 4 দিনীয়া আৰু আপোনালোকে চাওক আৰু কিমানখিনি মানে বঢ়িয়া লাগিছে আৰু এতিয়া প্ৰভুক ভিতৰত সোমোৱা হ'ব আৰু চাওক আপোনালোকে এই ভাগৱত শোভাযাত্ৰা কৰি প্ৰভুক সোমাই নিলে গীতা সত্ৰলৈ আৰু এনেকৈ এতিয়া তাতে কি হয় আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা এটা ভিৰ আপোনালোকে চাওক কেনেকুৱা এটা ভিৰ আৰু কি ক'ব আপোনালোকক চাওক মানে ঘূৰি আছিলোঁ হাৰ্ডৰ পৰাই ঘূৰিলোৱে গাইছ তো কি কবি আপেল বাটি বালি তো বহুত ভাল লাগি আছে গাইছ চব ইফালে মেলা চাৰিওফালে ইফালে গাইছ তো বহুত ভাল লাগি আছে দেই আৰু বহুত এনেকৈ প্ৰেং কৰি আছোঁ আৰু গাইছ যিমানে দেৰি হৈ আছে সিমানে মানুহৰ ভিৰ হৈ আছে চব আমি এতিয়া যাব ওলাইছোঁ কিন্তু বেছি মানুহৰ এতিয়া ভিৰ যিমান যাব ওলাইছোঁ ইমানে ভিৰ নাই কালি পুৰা ধামাকা ভিৰ হৈ আছে কিন্তু চব যিমানে দেৰি হয় সিমানে ভিৰ হয়